Hello and welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলো ভালে আছে। পোন প্ৰথমে মোৰ ফালৰ পৰা আপোনালোক সকলো লৈকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। আজি ব্লগটো বহুত স্পেশাল হ'ব গৈ আছে কিয়নো আজি এজোৱা বিশেষ অতিথি আমাৰ ঘৰলৈ আহিব আৰু সেই অতিথি যোৱাৰ লগতে আমি ঢেকিয়াখোৱা বৰনামঘৰলৈ যাম। বিহু বুলি সেৱা জনাই আহিমগে ভগৱানৰ ওচৰত। আহকচোন চাওঁ তেতিয়াহলে আপোনালোককো লগতে লৈ যাওঁ বৰনামঘৰলৈ বলক। এয়া আলহী লগতে মই ঢেকিয়াখোৱা নামঘৰলৈ বুলি গৈ আছো। আমি সকলো মিলি একেলগে ঢেকিয়াখোৱা নামঘৰলৈ এয়া গৈ আছো। আৰু এয়া আহি আমাৰ ছাৰে শৰাই কাৰণে কি কিনিব ভাবি আছে। সেই কাৰণে ময়ো ওচৰতে গৈ মনত পেলাই দিলো তেওঁ কি ল'ব। নামঘৰৰ সন্মুখৰ প্ৰত্যেক ঘৰতে এনেদৰে ফ্ৰী পাৰ্কিঙৰ ব্যৱস্থা কৰি ৰাখিছে। যিসকল ভক্তপ্ৰাণ ৰাইজে দূৰৈৰ পৰা গাড়ী লৈ আহিব তেওঁলোকে নিজৰ গাড়ী ইয়াতে ধুনীয়াকৈ ৰাখিব পাৰিব। আৰু লগতে যিসকলে চাকি আৰু শৰাই কাৰণে বস্তুসমূহ লগত লৈ নাহে তেওঁলোকে ওচৰৰ দোকানৰ পৰাই কিনি ল'ব পাৰিব। তাৰ কাৰণে ওচৰৰ ৰাইজে ধুনীয়াকৈ সেই বস্তুসমূহ উপলব্ধ হোৱাকৈ দোকান দি ৰাখিছে। আহি আমি শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা স্থাপিত ঢেকিয়াখোৱা বৰনামঘৰৰ মুখ্য দুৱাৰ উপস্থিত হলোহি। গতিকে আহকচোন চাওঁ ভিতৰলৈ সোমাই যাওঁ। 1450 শকতে শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱে এই ঢেকিয়াখোৱা বৰনামঘৰ স্থাপন কৰিছিল। কোৱা হয় যে তেওঁ যেতিয়া একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল তেওঁ তেতিয়া এই ঠাইৰে বুঢ়া বুঢ়ী এঘৰত এৰাতি আছিলহি আৰু ৰাতিলৈ সেই বুঢ়ীগৰাকীয়ে তেওঁক ঢেকীয়া শাক খাবলৈ দিছিল। তেওঁ সেই ঢেকীয়া শাক খাই খুব প্ৰসন্ন হৈছিল আৰু বুঢ়া বুঢ়ীৰ কাৰণে এভাগ নামঘৰ স্থাপন কৰিছিল। সময়ৰ সোঁতত গৈ সেই নামঘৰেই আজি ঢেকিয়াখোৱা বৰনামঘৰৰ ৰূপ লয়। আৰু এয়া শৰাই লোৱা স্থান। শৰাই বস্তুসমূহ ইয়াতে জমা দিবলৈ আমাৰ ছাৰ সোমাই গ'ল। তাৰ পাছত আমি আমাৰ চাকিসমূহ জ্বলাই ল'লো। এয়া চাওক ভক্তপ্ৰাণ ৰাইজে সকলোৱে চাকি জ্বলাইছে। কি এক সুন্দৰ পৰিৱেশ। এইবাৰ আমি চাবলৈ আহিলো ব্ৰতবৃক্ষ। এয়া চাওক যজা ব্ৰতবৃক্ষ। এয়া 1450 শকতে শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ জনাই ৰুই থৈ গৈছিল। এয়া আজিও জীয়াই আছে। আৰু এইফালে আছে বিশেষ ভৰি ধোৱা মুহা। শ্ৰী শ্ৰী মাধৱদেৱে দিহা নদীৰ কাষতে এই স্থানতে ভৰি ধুইছিলে। এয়া তেওঁলোকে ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। এয়া হৈছে পবিত্ৰ মাধৱদেৱে ভৰি ধোৱা মুহাভাগ। ধুনীয়াকৈ গামোচাৰে তেওঁলোকে ৰাখিছে। আৰু এইফালে এইখন হৈছে মাধৱদেৱ সংগীত মহাবিদ্যালয়। ইয়াত বৰ্তমানেও সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কৰা হয়। আৰু এয়াই হৈছে গুৰুজনাৰ স্পৰ্শ আৰু আদৰ্শৰে সমৃদ্ধ ঢেকিয়াখোৱা বৰনামঘৰ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত ধন্যবাদ। যদিহে ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব।